নমস্কাৰ, মই হিমা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমা জাৰ্নেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আমি যিহেতু ছিকিমত আছোঁ আৰু ছিকিমত আজি আমাৰ দ্বিতীয়টো দিন। আৰু আজি আমি ছিকিমৰ লোকেলতে থকা যিখিনি ঠাই সেই ঠাইখিনি চাবৰ বাবে ওলাই আহিলোঁ। আৰু আমি ওলাই আহিলোঁ, আহি পাই প্ৰথমে আমাক লৈ আহিলে এটা ৱাটাৰফললৈ। আৰু ইয়াতো ৱাটাৰফলৰ বহুত ৱাটাৰফল আছে, সৰু ডাঙৰ বিভিন্ন ধৰণৰ ৱাটাৰফল আছে। তাৰ ভিতৰত এইটো এটা ৱাটাৰফল আৰু এইটো ডাঙৰে হয়। আৰু ইয়াত বহুতখিনি মানুহ দেখিছে নহয়, বহুত মানুহৰ ভিৰ হয় ইয়াতে। আৰু আমিও আহিলোঁ, মই অলপ দেখাই দিছোঁ আপোনালোকক। ইয়াত চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ নহয়, মানে চাই থাকিবলৈ মন যোৱা। আচলতে আমনি নলগা পৰিৱেশ। এনেকুৱা পৰিৱেশত থাকিলে আৰুনো কি লাগে, নহয়নে বাৰু? ইমান ধুনীয়া পৰিৱেশ। আৰু এইজনী মোৰ ভণ্টি, মানে পৰিয়ালৰ আৰু সেইফালে আমি তাৰপিছতে সেয়া চাই, যিহেতু একেৰাহেতে বেছি দেৰি কৰিলে আমাৰ দেৰি হৈ যাব, গতিকে তাৰপাছতে আহিলোঁ তাৰ পেগোডাৰ ফালে। আৰু তাতো বহুত দূৰ তললৈ নামি যাব লাগে। নামি গৈ পালোঁগৈ আৰু ঠাই। নামিবলৈ বৰ ভাল, কিন্তু উঠিবলৈ যে বৰ কষ্ট হয় দেই। আৰু অলপমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। আৰু চাবচোন, ইয়াৰ যিটো ভিউ, কি ধুনীয়া নহয়, চাই থাকিবলৈ মন যায়। আচলতে আমনি নালাগে কেতিয়াও। তাৰপিছতে আহিলোঁ মন্দিৰ ভাগ। আৰু তাৰপিছতে এই যিটো বস্তু আছে, কি বুলি কয় আচলতে নামটো নাজানো, কিন্তু এই মনতে কিবা এটা ভাবি পেলাই যদি এইটো ধৰি আপুনি 10 পাক যদি ঘূৰাই, তেতিয়া হেনো মনৰ আশাটো পূৰণ হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে প্ৰথমতে বয়ে কৰিলে, তাৰপিছতে এওঁ কৰিলে, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। কৰি এয়া হ'ল আচলতে লোকবিশ্বাস, আৰু যে এনেকৈ কৰিলে মনৰ আশা পূৰণ হয়। তাৰপিছতে আকৌ ছোৱালীক নিয়া নাছিলে, তাইও ঠেহ লাগিলে। আকৌ তাইক নি পেলাই আনিলোঁহে ৰক্ষা আৰু দেই। তাৰপাছতে এতিয়া আহিলোঁ মন্দিৰটোৰ ওপৰৰ ভাগলৈ। ওপৰলৈ উঠি আহিলে, আৰু যিহেতু মন্দিৰটো ওপৰতেই আৰু তলতহে বাকীখিনি যিখিনি আমি ভিউ দেখাইছিলোঁ মই, সেই ভিউটো আচলতে তলৰ পৰাই চাব পাৰি আৰু ধুনীয়াকৈ তাৰ পৰা দেখাই পায়। আৰু তাৰ ওপৰত আছিলে এই মন্দিৰ ভাগ। তাৰ পৰাই ওপৰলৈ আহিলোঁ। এয়া মন্দিৰটোৰ উপৰিভাগ গোটেই। আৰু মন্দিৰটোৰ ওপৰৰ পৰাও খুব ধুনীয়াকৈ ভিউটো চাব পাৰি দেই। তাত খুব বতাহ বলি আছিলে সেই সময়ত। এতিয়া ইয়াত বহুত বতাহ বলি আছে ইয়াতে। আৰু গোটেই পৰিৱেশটো চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ নহয়, চালে আচলতে মন ভৰি যোৱা এটা পৰিৱেশ। আৰু তাৰপিছতে ইয়াতো আমাৰ হৈ গ'ল। তাৰপিছতে এতিয়া ওপৰলৈ উঠি ভাগৰ লাগিলে সকলোৰে। তাৰপাছতে আহিলোঁ। আৰু বাটত গাড়ীত আহি থাকোঁতে যি সৌন্দৰ্য, আচলতে সেই সৌন্দৰ্যৰ কথা নকৈ নোৱাৰি। আৰু ইমান ধুনীয়া চকুকেইটাই আচলতে সেউজীয়াবোৰ দেখি এটা বৃহৎ তৃপ্তি পায়। আৰু খুব ভাল লাগে এই সেউজীয়াবোৰৰ মাজত থাকিও। চাওকচোন, এনেদৰেই কিমান ভাল লাগিছে নহয়নে দেখিবলৈ। আৰু যিখিনি পাৰোঁ, আৰু মোৰ সামৰ্থ্য অনুসৰি মোৰ যিখিনি পাৰোঁ সিমানখিনি মই চেষ্টা কৰিছোঁ কেমেৰাত বন্দী কৰি ৰাখিবলৈ। খুব ধুনীয়া পৰিৱেশ। চাওকচোন, ডাৱৰীয়া, মাজে মাজেতো ডাৱৰো থাকে। গতিকে এয়া পৰিৱেশ, মানে ইয়াত এনেকুৱা হয়, অকণমান ইয়াতে ৰ'দ দি আছে নহয়, আৰু হয়তো এইটো 1 কিলোমিটাৰ আমি নালাগে যাব। তাৰ অকণমান দূৰ গৈ পেলাই আকৌ তাত একদম ঠাণ্ডা পুৰা। অকণমান মানে তাত ৰ'দ নাথাকে, ডাৱৰে আচলতে ৰ'দটো ঢাকি দিয়ে। কোনোবা এটা জেগাত আকৌ গৰম, আৰু অকণমান দূৰ গৈ পেলাই পাওঁ আকৌ ঠাণ্ডা। তেনেকুৱা এটা পৰিৱেশ, কিন্তু বহুত বেছি ঠাণ্ডাও নহয়। মাজে মাজে ঠাণ্ডা ক'ৰবাত, কিন্তু মাজে মাজে আকৌ গৰম। আৰু আহি আছোঁ আমি এটা মন্দিৰ আছে। মন্দিৰ বুলিয়ে কৈছে আৰু আমাক। গতিকে সেই মন্দিৰটোৰ ফালে এতিয়া তালৈকে বুলি আমি আহি আছোঁ। আৰু গোটেই বাটটোৰ পৰিৱেশ, আমি আহি থাকোঁতে যিখিনি প্ৰাকৃতিক দৃশ্য আমি দেখিছোঁ, সেইখিনি অকণমান বন্দী কৰি ৰাখিছোঁ কেমেৰাত। গোটেই সম্পূৰ্ণ দৃশ্যটো
দৃশ্যখিনি। আৰু ইয়াৰ পৰাই তাৰপাছতে আমি আহি পাই গ'লোহি মন্দিৰটোৰ ওচৰত। আৰু তাৰ কাষতে আছিলে এইটো ভূত বাংলা। আৰু কিনো আছে নাজানো, আৰু ভাবিলোঁ যাওঁচোন চাই আহোঁগৈ কিনো আছে। তাৰপাছতে ভূত বাংলাটোৰ দিশে আগবাঢ়িলোঁ। আৰু সঁচাকৈ ভূত বাংলা ভূত বাংলাই মানে তাৰ যিটো পৰিৱেশ, গোটেই পৰিৱেশটোৱে মানে ভয় লগা নিচিনাকৈ মানে তেওঁলোকে বনাই থোৱাৰ নিচিনাকৈ থৈছে। আৰু ভয়ে ভয়ে নামি আহিলোঁ। ভতিজাজনী আৰু মানুহজন, ছোৱালী গ'ল, তেওঁলোকে গ'ল। তাৰপিছতে ইয়াতে পইচাও দিলে, টিকেট কাটিব লাগে এজনৰ 100 টকাকৈ। কিন্তু অকণমান সোমাই গৈ যাব নোৱাৰিলে, 2জন উভতি আহিলে। আৰু এই চাওকচোন ওপৰৰ পৰা তলৰ পৰিৱেশটো দেখাতেই কিবা ভয় লগা এটা পৰিৱেশ। তাৰপাছতে যিহেতু চোৱা নহ'লেই, আৰু তাৰ যি লোক সংস্কৃতি, তেওঁলোকৰ যি সাজপাৰ, সেই সাজপাৰ আমি পৰিধান কৰিলোঁ। আৰু কৰি অকণমান তাকে দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰ যি সাজপাৰ, আমি সাজপাৰখিনি পৰিধান কৰিলোঁ আৰু নিজকে তাৰ নিচিনাকৈ এবাৰ খুৱাই চাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া গোটেই মন্দিৰটোৰ পৰিৱেশটো ইয়াতে। আৰু ইয়াত আমি ক'তো কিন্তু অকল আমি বৌদ্ধিষ্ট মানে পেগোডাই আমি চবতে দেখিছোঁ, কিন্তু এয়া চাওক শিৱলিংগ, ইয়াতহে আমি এনেকুৱা দেখিবলৈ পাইছোঁ। আৰু এয়া চাবচোন, এয়া আমি একেবাৰে বহুত ওপৰত আছোঁ যিহেতু, ইয়াৰ তলৰ ফালে। আৰু মন্দিৰটোৰ কাষতে এনেকুৱা এটা ৰুম আছে। ইয়াতে মানুহে ভাগৰ লাগিলে অকণমান সময় জিৰণি ল'ব পৰাকৈ এইটো এটা ৰুম ইয়াতে আছে, এনেকৈ ইয়াতে বহিব পাৰে। তাৰপাছতে গ'লোঁ তাৰ বাহিৰ ফালে। আৰু চাওকচোন ভিউ দেখি মই পাগল হৈ গৈছোঁগৈ, ইমান ধুনীয়া ভিউ। আচলতে মই ভাবোঁ এনেকুৱা কিছুমান বস্তু মানুহে চাবও লাগে। আৰু ইমান ভাল লাগিলে নহয় চাই, বুজাব নোৱাৰোঁ। তাতে বহুত সময় হ'লোঁ আমাৰ, তাতে আমি বহুত সময় ফটো তোলা হ'ল। সকলোৱে ভাগে ভাগে ফটো তোলা হ'ল, গতিকে তাত অকণমান সময় হ'লোঁ আৰু আমাৰ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম, আৰু বেছি সময় যিহেতু নাই। আৰু ইয়াৰ পাছতে আমি এতিয়া তললৈ নামিছোঁ। ইয়াৰ পাছতে এতিয়া আমি গৈ আছোঁ এখন ফুলৰ বাগানলৈ। আৰু এই চাওকচোন ভিউ, মাজে মাজে ভিউ খুব ধুনীয়া, আচলতে খুব ধুনীয়া, বুজাব নোৱাৰা আৰু দেই। নিজৰ চকুহালে যেতিয়া দেখি সেইটো আৰু বুজাব নোৱাৰে মানে কিমান এটা ধুনীয়া নহয়। আৰু যে ৰাস্তাবোৰ অকোৱা পকোৱা, মাজে মাজে মাথাও ঘূৰাই, নোঘূৰোৱা নহয়। কিন্তু হ'লেও যে এই দৃশ্যবোৰ চাই থাকিলে সেইবিলাকলৈ কোনো ধ্যানেই নহয়। ইমান ধুনীয়া পৰিৱেশৰ মাজত, তাৰ মাজত যে থাকিবলৈ পাইছোঁ, অকণমান ফুৰিবলৈ পাইছোঁ, চাবলৈ পাইছোঁ, সেইটোও আচলতে আমাৰ সৌভাগ্য বুলিয়ে ভাবিছোঁ। তাৰপাছতে আকৌ আমি সেই নাৰ্চাৰী, আচলতে ফুলৰ বাগান আৰু নাৰ্চাৰী বুলিয়ে কৈছোঁ। আৰু মই সেইখনৰ ফালে গৈ আছোঁ, পোৱাগৈ নাই। নোপোৱালৈকে বাটৰ যিখিনি সৌন্দৰ্য, সেই সৌন্দৰ্যখিনি মই অকণমান সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া ফাইনেলি আহি পালোহি। আৰু একেই সকলোতে এনেকৈ তললৈ নামিব লাগে আৰু আহোঁতে ওপৰলৈ উঠিব লাগে, বৰ কষ্ট হয়। আৰু এইখন চাওক, ইয়াত পালোহি, ইয়াতো টিকেট কটাৰ চিষ্টেম, টিকেট কটা হৈ গ'ল। আৰু এইখিনি সোমাই আহি পেলাই দেখিলোঁ এয়া ফুলৰ বাগান। কিন্তু ইয়াত বৰ বিশেষ চাবলগীয়া একো নেদেখিলোঁ দেই, বৰ বিশেষ কিবা ইয়াত নাই, মানে যেনেকৈ আমি শুনি আছিলোঁ তেনেকুৱা নহয়। এয়া ফুলবিলাক, এখন আচলতে নাৰ্চাৰী টাইপৰ। আৰু ইয়াত বিশেষ কিবা, ইয়াত যিখিনি ফুল দেখিছোঁ সেইখিনি আগতে আচলতে দেখিছোঁ, বিশেষ নেদেখা ফুল বিশেষ কিন্তু নাই। এইখিনি ফুলি থকা, কিন্তু ইয়াত ফুল নেবেচে। আমি সুধিছিলোঁ কিন্তু ফুল নেবেচে বুলি ক'লে, ইয়াত অকল চাবহে পাৰে হেনো। আৰু কিন্তু মই ভাবোঁ ইয়াত পইচা দি মানে টিকেট কাটি চোৱাকৈ বিশেষ একো নাই ইয়াত চাবলগীয়া, বিশেষ কিবা নাই ইয়াত ইমান চাবলগীয়া। গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো।
আৰু ভিডিঅ' আপোনালোকে পাই থাকিব। এইবাৰ ইয়াৰ পাছতে আমি গৈ আছোঁ দাৰ্জিলিং, গতিকে ভিডিঅ'সমূহ চাই থাকিব। আজিলৈ আহিছোঁ দেই, বাই।